চাহ বাগানকে রাইজরে 500 কোটি টাকা বাড়াক লাগে বৃদ্ধি করক দৈনিক মজুরি 500 কোটি টাকা বৃদ্ধি করক শ্রমিকর দৈনিক মজুরি 500 কোটি টাকা বৃদ্ধি করক শ্রমিকর দৈনিক মজুরি 500 কোটি টাকা বৃদ্ধি করক 500 কোটি টাকা বাড়াক লাগে চাহ বাগানকে 500 কোটি আশা জিন্দাবাদ 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 আশা জিন্দাবাদ 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 আশা জিন্দাবাদ জিন্দাবাদ এসএমএস জিন্দাবাদ 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 এসএমএস জিন্দাবাদ 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 শ্রমিক ঐক্য জিন্দাবাদ 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 শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক সকলের দৈনিক মজুরি 500 কোটি টাকা বৃদ্ধি করুক আশা লং লিভ আশা লং লিভ আশা জিন্দাবাদ আজি আমি ধৰ্ণা কৰিব লগা হ'ল যেহেতু 26 তাৰিখে আমাৰ যি অসম কেবিনেটে যি সিদ্ধান্ত লৈছে চাহ শ্ৰমিকসকলৰ যে 30 টকা মাত্ৰ বঢ়াই দিছে কিন্তু আমাৰ যিটো মিনিমাম ৱেজৰ মতে বৰ্তমান সময়ত 551 টকা বঢ়াব লাগে হিটো নকৰি মাত্ৰ চাহ শ্ৰমিকসকলক সান্তনা দিয়াৰ কাৰণে এই সমাগত যিটো বিধানসভা নিৰ্বাচন পাৰ কৰাৰ কাৰণে যিটো কৌশল লৈছে এইটো কিন্তু আমি বুজি পাইছোঁ সঁচাকে যদি চাহ শ্ৰমিকসকলৰ উন্নতি বিচাৰে তেতিয়াহ'লে যি সকল শ্ৰমিকে নিজৰ শ্ৰমদান কৰে এই শ্ৰমদানৰ বিনিময়ত যি উচিত হাজিৰা পাব লাগে এই উচিত হাজিৰাটো প্ৰদান কৰিব লাগে কাৰণ যদি হাজিৰা বৃদ্ধি নকৰে তেতিয়াহ'লে ঘৰখন চলোৱাত বহুত অসুবিধা হৈ আছে যি ধৰণে হয়তো ল'ৰা ছোৱালীক সকলক যি পুষ্টিকৰ খাদ্য দিব লাগে সেই পুষ্টিকৰ খাদ্য দিয়াৰ কাৰণে সম্ভৱ নহয় এই 250 টকাৰ হাজিৰা দি সেইটোৰ কাৰণে আমি ক'ব বিচাৰোঁ বিধানসভা নিৰ্বাচনৰ আগে আকৌ মানে ভালকে ষ্টাডি কৰি আমাৰ চাহ শ্ৰমিকসকলৰ যিটো উচিত মজুৰি 551 টকা বৃদ্ধি কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ অন্যথা অনাগত বিধানসভা নিৰ্বাচনৰ আগত যদি বৃদ্ধি নকৰে তেতিয়াহ'লে আমি বিজেপি চৰকাৰৰ বিপৰীতে যোৱাৰ কাৰণে আমি বাধ্য হ'ম